নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব ভিডিঅ'লৈ। আজি আহিছোঁ খৰি কাটিবৰ কাৰণে। খৰি মানে বিয়া এখন আছে আমাৰ গাঁৱত। এইদৰে আজিকালিও বিয়া সবাহৰ কাৰণে সকামৰ কাৰণে খৰি কটা হয়। সকলো ল'ৰাখিনি এইদৰে ওলাই আহে আৰু এয়া খৰি কঢ়িয়াই আছোঁ। আজি গৰমো যি একদম পাই গৈছে একদম বাগানৰ মাজে মাজে। আৰু আমাৰ এই মাইনাদা দেখিছেনে কিমান ডাঙৰ খৰিডাল লৈ আহিছে। আৰু আমাৰ নয়নমইনা নি আছে। আৰু এতিয়া আহি আছোঁ চাহ খাবৰ কাৰণে। ঘামি অৱস্থা বেয়া আজি। এয়া সকলো চাহ খাব বহিলে। দেখিছেনে আমাৰ ঘৰত কিমান ল'ৰা আছে। আৰু এতিয়া আহিলোঁ মই শিখৰ নিবৰ কাৰণে। আৰু দেখিছেনে শিখৰ কিমান লৈ লৈছোঁ। আমাৰ শিখৰ লভাখিনিৰ কাৰণে শিখৰ জিন্দাবাদ লিখি দিব। শিখৰ নহ'লে নোৱাৰি কিন্তু থাকিব দেই, শিখৰ মেইন। আৰু শিখৰ আনি দেখিছে আহিলোঁ। এয়া ডাঙৰ এডাল কটা হ'ল। এতিয়া এডাল কাটি এতিয়া চেও দিব লাগিব। আমাৰ এয়া পুলিন্দা। আৰু এডাল এতিয়া চেও দিবলৈ লাগি গ'ল আমাৰ ধীৰাজ দাহঁতে। এডাল চেও দি আছে এতিয়া অলপ বহি ল'লোহি খৰি ফালি। ঘামি অৱস্থা দেখিছে নাই, ঘাম টোপ টোপ পৰি গৈছে, একদম অৱস্থা বেয়া। সকলো খৰি ফলাত ব্যস্ত এতিয়া। বাকীখিনি দেখিছে নাই চাই আছে। এইবাৰ কুঠাৰখন ময়ো লৈ ল'লোঁ। একদম খৰি ফালি অৱস্থা বেয়া। বহুত দিনৰ মূৰত ফালিছোঁ আজি। একদম হাতৰ ঢৌ উঠি গৈছেগৈ। ঘামি অৱস্থা বেয়া দেখিছে নাই, কিমান গৰম আজি। একদম পূৰা ৰ'দ পৰি আছে তাতে খৰি ফলা জেগাডোখৰ। এয়া আমাৰ বহি আছে সকলো দেখিছে নাই। আমাৰ সেইটো ডিপুৱে কি চখ পাইছে, হাঁহি তাৰ কথা পাতি দেখিছে। এইটো আমাৰ পপলৌ। আমাৰ দিগন্ত দা বহাত মেইন কিন্তু। খৰি মানে যিকেইডাল একদম নেফাটেহে নেফাটে, একদম পাক খোৱা একদম মেঠা বেয়া হৈ গৈছে আজি। এয়া খৰি ফালি হ'লে আৰু এতিয়া অলপ বহি দিওঁগৈ। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায়, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। নতুনকৈ আহিছোঁ ইউটিউবত। আৰু এতিয়া ভাত খাবলৈ বহিলোঁ। ভাত আছে আমাৰ ৰঙালাও ভাজি আৰু কয়লাৰ। এইটো আমাৰ নয়নমইনা। এয়া খাবলৈ বহিলোঁ আৰু খাই বৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু। যদি ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।